নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে সৰু এটা চিম্পল ৰেচিপি লৈ আহিছোঁ। সৰু মাছৰ চুঙাত দিয়া ৰেচিপি। আৰু এইটো আমি সৰু মাছৰ টেঙাৰ চুঙাত দিয়া ৰেচিপি বুলি কওঁ। আহক তেন্তে ভিডিঅ'টো আমি আগলৈ আৰম্ভ কৰি যাওঁ। আমাক ইয়াত লাগিব চুঙা এটা, বাঁহৰ চুঙা। আমি বাঁহৰ চুঙাটো কৌপাত নহ'লে বা হালধিৰ পাতেৰে চুঙাৰ ভিতৰখনত ধুনীয়াকৈ দি ল'ম। ক্ষমা কৰিব, অলপ কোৱা কথাবোৰ খেলি মেলিও হ'ব পাৰে। আৰু আমাৰ ইয়াতে প্ৰয়োজন হ'ব গোল নেমু, ধনিয়া, ৰচুনৰ পাত, পিঁয়াজ পাত, আদা, নহৰু আৰু আপোনালোকে যি পাৰে জলকীয়া, জালুকো দিব পাৰে। ধুনীয়াকৈ এতিয়া আমি চুঙাটো পাতখন দি মেলি তৈয়াৰী কৰি ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো টেপি ৰাখিব আৰু অল নটিফিকেশ্যন কৰি থ'ব। তেতিয়া আমি এনেদৰে ভিডিঅ'বোৰ আনি থাকিলে আপোনালোকে ভিডিঅ'বোৰ পাব। এয়া আমি মাছখিনিত আদা ৰচুনৰ পেষ্ট, জলকীয়া, নিমখৰ গুড়া আৰু নেমু অলপ দি দিছোঁ, নেমু চেপি দিছোঁ, হালধি, আৰু আমি এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া আমি চুঙাটোত ধুনীয়াকৈ মাছখিনি সুমিয়াই লৈছোঁ। ধুনীয়াকৈ চুঙাটোত মাছখিনি সুমিয়াই লোৱাৰ পাছত চুঙাটোৰ মুখখন ভালদৰে কলপাতেৰে সোপা মাৰি দিব। আৰু এতিয়া আমি চুঙাটো খুব বেছি আধা ঘণ্টামানৰ কাৰণে জুইত দি ৰাখিম। এয়া চুক এনেদৰে জুইত দি ৰাখিব। চুঙাটো যেতিয়া অলপ ওপৰৰ পৰা ক'লা হৈ জ্বলি আহিব তেতিয়া হৈ যাব। আৰু তেতিয়া মানে মাছখিনিও সিজি যায়, যিহেতু সৰু মাছ সোনকালে সিজিব। এয়া আমি মাছখিনি চুঙাটোৰ পৰা উলিয়াই আনিলোঁ। এতিয়া বহুত ধুনীয়া এটা গোন্ধ আহিছে। যিহেতু নেমু দিছিলোঁ, খাবলৈ বহুত টেষ্টি হয়। চক এইখিনি দেখি কিমান ধুনীয়া লাগিছে। গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিবলৈ খুবেই ভাল লাগে। আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। ধন্যবাদ।